বিষয়ে আমাক অধিক জনাব আমাৰ সাংবাদিক হেমন্ত। হয়, আহোম দিনৰ পৰম্পৰা অনুসৰি প্ৰতিটো গোসাই বিহুৰ দিনা এইদৰেই বিশ্বনাথ গোসাঁইক বিশ্বনাথ দেৱালয়ৰ পৰা উলিয়াই আনি পৰিভ্ৰমণ কৰোৱা হয় আৰু কেঁকোৰা দোলাত উঠাই গোসাঁইক পৰিভ্ৰমণ কৰা হয়। বিশ্বনাথ ঘাটৰ পৰা এই গোসাঁইক এইদৰে কেঁকোৰা দোলাত উঠাই তেওঁক লৈ যোৱা হয় যে সমীপৰ যি ভিৰগাঁও, সেই ভিৰগাঁৱলৈ আৰু ঢোলে ডগৰে এইদৰে গোসাঁইকে দেখা যায় যে ঢোলে ডগৰে এইদৰে আদৰি নিয়া হয় ভিৰগাঁৱলৈ আৰু এইদৰে ঢোলে ডগৰে গোসাঁইক পুনৰ লৈ অহা হয় বিশ্বনাথ ঘাটৰ মন্দিৰলৈ। কেমেৰাখন শান্তনে দেখুৱাইছে কেঁকোৰা দোলাত উঠি এইদৰে গোসাঁইক লৈ অহা হয়, বিশ্বনাথ গোসাঁইক লৈ অহা হয় আৰু ইঘৰৰ পিছত সিঘৰ গৃহস্থৰ পদূলিত এইদৰে গোসাঁইক আদৰা হয় আৰু এয়া হৈছে আহোমৰ দিনৰ পৰম্পৰা আৰু আহোম দিনৰ এই পৰম্পৰা এতিয়াও ৰক্ষা কৰা হয়। এয়া দেখুৱাইছোঁ হাতে হাতে আৰৱান লৈ এইদৰে বিশ্বনাথ গোসাঁইকে সমদল কৰি লৈ যোৱা হয়। ঢোলে ডগৰে সকলোৱে এইদৰে সমদল কৰি লৈ যায় আৰু এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। তাৰ দৃশ্য আপোনালোকক আমি দেখুৱাইছোঁ। এয়া বিশ্বনাথ গোসাঁই কেঁকোৰা দোলাত উঠাই নিয়াৰ দৃশ্য আৰু এয়া হৈছে আহোম দিনৰ পৰম্পৰা আৰু এই আহোম দিনৰ পৰম্পৰা এতিয়াও অব্যাহত আছে। গোসাঁই বিহুৰ দিনা এইদৰে সমদল কৰি গোসাঁইক লৈ যোৱা হয়। এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়। তাৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ। আহোম দিনৰ এই পৰম্পৰা এতিয়াও অব্যাহত আছে আৰু এই সম্পৰ্কত মই জানিবলৈ চেষ্টা কৰিম। এয়া আহোম যুগৰ পৰাই এইদৰে এই পৰম্পৰা অব্যাহত আছে। আহোম দিনৰ পৰাই এই পৰম্পৰা ৰক্ষা কৰা হৈছে। দিনৰ 11 বজাত গোসাঁনী উলিয়াই আৰু মেলাৰ হেৰিয়ালে মেলাত গৈ পেলাই গোসাঁনী বহুৱাই আৰু সেই গোসাঁনী উৎসৱত সকলো আনন্দিত হৈ নাচি বাগি ঢোল ডগৰৰ সৈতে আনন্দ উৎসৱ কৰে। হয়, এই আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈ দেখুৱাইছোঁ। প্ৰতি ঘৰ গৃহস্থৰ পদূলিয়ে এইদৰে বিশ্বনাথ গোসাঁইলৈ সকলো ৰৈ থাকে আৰু সকলোৱে পূজা অৰ্চনা কৰা পৰিলক্ষিত হয় আৰু প্ৰতিবাৰেই যি আচলতে গোসাঁই বিহুৰ দিনা এই পৰম্পৰা ৰক্ষা কৰা হয়। মই ইয়াৰ স্থানীয় ব্যক্তি আছে, তেওঁৰ পৰা জানিব বিচাৰিম প্ৰতি গোসাঁই বিহুৰ দিনা এইদৰে গোসাঁইক লৈ অহা হয়। আমি গোটেই বছৰ এইবিলাক নিয়মিত কৰা হৈছে। আমি গোটেই ৰাইজ গোটেই ভাল লাগে। গোটেই প্ৰত্যেক আমাৰ উৎসৱ এটা সকলোৱে মানি পেলাই ভাল লাগে। ধৰক যিখিনি পাইছোঁ এতিয়া কৰিব লাগিব।